ৰাজ্যসভা ইলেকশ্যনক লৈ পেলাই আমি অহাকালি আলোচনা কৰিম। আজি আমাৰ 10খন জিলাত নিৰ্বাচনী প্ৰিপাৰেশ্যন কেনেকৈ হৈ আছে ইয়াৰ এটা ৰিভিউ মিটিং আমি তামোলপুৰত কৰিলোঁ আৰু প্ৰত্যেকটো জিলাই খুব সুন্দৰকৈ কাম কৰি আছে আৰু আজিৰ তাৰিখত আমাৰ জিলাবোৰে ক'ব বিচাৰে যে 15টাৰ 15টাতে খেলিব লাগে আৰু অকলে এই নিৰ্বাচন যুঁজত নামিব লাগে। তো এই কথাবিলাক লৈ পেলাই আমি পৰ্যালোচনা কৰিলোঁ। আমাৰ নেতৃত্বত আমাৰ দুজন MP আছিলে, MLA আছিলে আৰু কেন্দ্ৰীয় কমিটিৰ আমাৰ নেতৃবৃন্দ আছে। চ' হয়তো আমি 6-7 তাৰিখ মানত বা 7-8 তাৰিখ মানত আমি ফাইনেল সিদ্ধান্তত আহিম। আমাৰ কেণ্ডিডেটক লৈও আমি পৰ্যালোচনা কৰিছোঁ, ক'ত কেনেকৈ সম্ভাৱ্য কেণ্ডিডেট আছে, যিবিলাক নাম আহিছে ইয়াৰ ভিতৰত কোনজন বেছি ভাল হ'ব, এই কথাবিলাক লৈও আমি পৰ্যালোচনা কৰিলোঁ। গতিকে ৰাজ্যসভাক লৈও আমি আলোচনা কৰিম অহাকালি, বিশেষকৈ ৰাজ্যসভাক লৈ পেলাই। কিন্তু বাকী যি আমাৰ কেণ্ডিডেট ডিক্লাৰেশ্যন, এলায়েন্স, এইবিলাকৰ ওপৰত আমি আৰু 2-3 দিন ল'ম, যাতে আমি সঠিকভাৱে সিদ্ধান্তটো ল'ব পাৰোঁ আৰু আগবাঢ়ি যাব পাৰোঁ।